না গামোচা লৈ পেলাই বিতৰ্ক কৰাটো কেতিয়াও উচিত নহয়। এতিয়া এটা কথা আপোনালোকে অসমৰ বিশেষকৈ অসমীয়া কোন ইয়াৰ সংজ্ঞাটো নিৰ্ধাৰণ নকৰাত, অসমৰ খিলঞ্জীয়া কোন ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাত, গতিকে আজি আমাৰ সকলোবিলাক আমাৰ ভাষা সংস্কৃতি লৈ পেলাইও এছামে বিতৰ্কিত কৰিবলৈ গৈ আছে, সুবিধা ল'বলৈ গৈ আছে। আৰু এইটো ক্ষেত্ৰত বিশেষকৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হোৱা উচিত। চৰকাৰে এই ক্ষেত্ৰত বিশেষকৈ প্ৰথমে নিৰ্ধাৰণ কৰা উচিত অসমীয়া কোন, তাৰপিছতে অসমত খিলঞ্জীয়া কোন, এই বিষয় দুটা নিৰ্ধাৰণ কৰা চৰকাৰে উদ্যোগ লোৱা উচিত। আৰু তেওঁলোকে এই দুটা নিৰ্ধাৰণ নকৰাকৈ কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত যিহেতু সংগঠনবিলাকে নিজে এই সংজ্ঞাবিলাক নিৰ্ধাৰণ কৰিব নোৱাৰে, চৰকাৰে সকলোবিলাক সংগঠনৰ লগত আলোচনা কৰি, জাতীয় সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে ঐক্যমতৰ ভিত্তিত বিশেষকৈ অসমীয়া কোন আৰু খিলঞ্জীয়া কোন তাৰ সংজ্ঞা দুটা নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ।